গাইজ আজি তাৰমানে আমি শ্বুটিং কৰিব যাই আছোঁ। চাওক এয়া শ্বুটিং কৰিব চাইকেল লৈ আহিছোঁ। আমি যাই আছোঁ এতিয়া গাৰামদৰ গেট, সেই আগৰ আছে গাৰামদৰ গেট আৰু আগৰ আছে আমাৰ লকতা আছে। চাওক এইকেইটা লগ আৰু আমি দুটা এতিয়া আছোঁ। আমি এতিয়া শ্বুটিং কৰিব যাই আছোঁ, চাই থাকিব ৰাস্তাক লগিন। তাৰমানে আমি আহি পালোঁ এতিয়া গাৰামদৰ দলং আছে আগত, সেই আগৰ আছে আৰু ইয়াত চাওক বানপানী হৈছিল ইয়াত বহুত। এইগিলাখান পূৰা পাথৰ চাথৰ ডুবি গৈছিল তাৰমানে। এইগিলাখান চাওক ইভাগে চাওক, ইভাগে আৰু পাছৰ আছে চাওক। আমি চাৰিজন আহিছোঁ। আমি চাৰিজনে এতিয়া ভিডিঅ' শ্বুটিং কৰিম ইয়াত। চাওক এই আহি পালোঁ গেট, আপোনালোকে চাই থাকিব। এতিয়া আমি আহি পালোঁ গাৰামদৰ গেট। চাওক চাওক বঢ়িয়া পানী আৰু ইয়াত আমাৰ শ্বুটিং হ'ব, চাই থাকিব লাষ্টক লগিন। ইয়াত চাওক ইয়াত আমাৰ শ্বুটিং হ'ব। আমাৰ তাতে চাইকেলগিলা পাৰ্কিং কৰি থৈ দিছোঁ আৰু এইখন গেট চাওক, তিনিখন গেট আছে। গেটকেইখন খুলি থৈ দিছে আৰু বহুত পানী হৈছিল। সেয়া চাওক আৰু এইখন আছে হান্দি। এইগিলা ষ্টেণ্ড চেষ্টেণ্ড আনি ল'লোঁ। তাৰমানে এইটো কম দামী ষ্টেণ্ড আমি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ হেৰিটো চেনেলটো। আপোনালোকে চাব, চেনেলটোৰ নাম হ'ল অনলি ফাইট। চাৰ্চ কৰি চাব আৰু মই ইয়াত স্ক্ৰীণত দি দিছোঁ হেৰিটো নামটো চেনেলৰ। আপোনালোকে চাৰ্চ কৰি মাত্ৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু তোৰ আমাৰ শ্বুটিং কৰা ই ললিপপ খাই আছে পূৰা আৰু ইভাগেও আছে। এইটো হ'ল ডাকু, ময়ো ডাকু। আহিলোঁ আমাৰ গাঁৱৰে এইটো হ'ল ইউটিউবাৰ, নতুনকৈ চেনেল এটা খুলিছে। ইয়াৰ চেনেলটোৰ নাম, তোমাৰ চেনেলটোৰ নাম কি? ইউনিক অসম বোলে। তেনেকৈ হ'লে আমাৰ এই তিনিটা নাখায় বহুত আছে আমাৰ গাঁৱৰে ইউটিউবাৰ গোটেই মাহে সাবস্ক্ৰাইব কৰি দিব গাইছ, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ইউনিক অসম বুলি মাৰি দিলে গাইছ, লগে শ্বেয়াৰ কৰিব গাইছ, লগে একদম। আৰু আমি এতিয়া শ্বুটিং কৰিম ইয়াত, চাই থাকিব। এয়া চাওক আমি মোবাইল চোবাইল লৈ আনিছোঁ আৰু ইভাগে চাওক এইটো হ'ল ডাকু এক্টৰী আৰু মই ডাকু। চাই থাকিব আৰু লাষ্টক লগিন ভিডিঅ'টো। এইবাৰ আমি শ্বুটিং কৰি আছোঁ। চাওক ইয়াত শ্বুটিং কৰি আছোঁ, চাই থাকিব লাষ্টক লগিন। পূৰা এইবাৰ শ্বুটিং কৰাই দেখা পাই থাকিবি ইয়াৰ। চলি আছে বঢ়িয়া শ্বুটিং, চাই থাকিব লাষ্টক লগিন। এই চাওক আমাৰ শ্বুটিংটো হৈ গ'ল। অহা আমাৰ শ্বুটিং চলি আছে, মই অহা ভিডিঅ' বনাই আছোঁ। তাৰ পাছে নাযায় কিয় দাউৰি ভা হা হা বুলিবি guys, bom sedikit guys. Ini apa ini bom? Itu volunteer ya.
বাকৰি মাত্ৰ মৰি থাকি বাৰু সদায় মাৰি দিলে গ'ল এ চাও হিয়ে দাউৰে হা শুনাই না এনেকা মাথাটো উৰি দে দে কি হ'ব এতিয়া মই যাম না কি হা বাকৰি বুৰি উঠই চাচোন চাওঁ কেনে কি এই অলপ কাটি দিব লাগিব দেখ না আজি আমি শ্বুটিং কৰিব যাই আছোঁ শ্বুটিং দেখুৱাম ভালদৰে চাই থাকিব লাষ্টক লগিন আৰু এইভাগে চাওক নতুন আহিছে আজি নামটো কি তোমাৰ নামটো কৈ দি লাষ্ট কৰিছে লাষ্ট কৰিছে ইয়াৰ নামটো হ'ল বিকি মইতো জানাই গাইছ মই এক্টৰ বুলি মোক জানাই ইয়াক মই এনে দামৰা কুবাৰী ইয়াক মই গাইছ আমি এতিয়া যাই আছোঁ শ্বুটিং কৰিব চাই থাকিব ইখান হ'ল এণ্টি খান মোৰ তাৰমানে ইউটিউবাৰ এই দুটা ইউটিউবাৰৰ বহুত এই চাওক আইফোন চাইফোন লৈ আছে আৰু এইটো হ'ল শিক্ষা আৰু এমটি খান পূৰা লৰি আছে অলপমান ছাৰ্ভিচিংটো কৰিব লাগিব তাৰপিছত ভাল হ'ব এয়া চাওক কৰিব যাই আছোঁ তাৰমানে বহুত কষ্ট কৰিছোঁ আমি ছাপোৰ্ট কৰিব আৰু ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আপোনালোকে চাব আৰু চাৰিওফালে বান্ধ চান ভাঙি গৈছিল তাৰমানে আমাৰ ঘৰৰ মানুহে বান্ধি দিছে আৰু আমাৰ সিভাগে পানী যোৱা নাছিল তাৰমানে নদীত এতিয়া বান্ধাৰ পৰা পানী গৈছে আমি এতিয়া শ্বুটিং কৰি আছোঁ এয়া চাওক শ্বুটিং হৈ আছে ইয়াত প্ৰথম এয়া চাওক পথাৰ চথাৰ পূৰা খহি গৈছে তাৰমানে বানপানী হৈছিল আৰু আমাৰ গাঁৱত পানী যোৱা নাছিল তাৰমানে নদীত ইয়াত বান্ধাৰ কাৰণে কালিৰ পৰা পানী গৈছে আজি বান্ধা হৈছে বঢ়িয়াকৈ পূৰা কমপ্লিট হৈ গৈছে আৰু ইয়াত চাওক পূৰা পানীয়ে পানী এয়া চাওক পূৰা পথাৰখন হেৰি হৈ গৈছে তাৰমানে আৰু সিভাগে আমাৰ শ্বুটিং চলি আছে চাওক এয়া শ্বুটিং ইয়াত পাইছি